बिटिसिनि अरुणोदय 3.0 बेखेवनाय हाबाफारि बिटिसिनि गासै मोनबा जिल्लाफोराव सा 4 लाखनिबो बांसिन आइजोफोरा अरुणोदय 3.0 नि अनसुंथाइखौ मोननो हागोन होननानै फोरमायो बिटिसिनि चिफ हाग्रामा महिलारिया। अरुणोदय 3.0 बिथांखिखौ राव हारि बासियालासिनो बयनोबो समानै राननानै होगोन होननानै आरो जायफोरा मोनथावना बिसोरो बयबो अनसुंथाइखौ मोनगोन होननानै फोरमायनानै होयो कक्राझार सहरनि ग्रीनफिल्डआव कक्राझार जिल्ला खुंथाय आरो बिटिसि सोरखारनि बानजायनायाव खुंफुंजानाय बेखेवनाय हाबाफारियाव बिटिसिनि चिफ हाग्रामा महिलारिया। लोगोसे जायफोर मोनथावना आरो थिसनथायाव थानांबाय बिसोरनि थाखाय गोदानै मुं थिसननाय सुबिदाखौ लाखिनाय जादों होननानै फोरमायो। बिपिएफ सोरखारा खोथा होनाय बादियै बिटिसि ओनसोलनि गोरिब नखरफोर, देहायारि नोरजिया, सेल्फ हेल्प ग्रुपफोर, बैसो जानाय नोगोरारिफोरनो माखासे बिथांखिफोरजों फैगौ जानुवारिनिफ्राय हेफाजाब होनो थाखाय जागायगोन होननानै फोरमायो। बिटिसिनि सिंनि नोगोर आफादाव गोग्लैनाय नखरफोरनि हाउस टेक्सखौ बिटिसि सोरखारा खमायना होनायनि थाखाय काउन्सिलाव थांखि लाबाय होननानै फोरमायबावो। बिटिसि सोरखारा रायजोनि सुबिदा आरो जेंना सुस्रांनो थाखाय खामानिफोरखौ मावलांगोन होननानै फोरमायो बिटिसिनि चिफ हाग्रामा महिलारिया। সঁচাকৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিটিসি ৰাইজৰ হৈ ধন্যবাদ দিছোঁ যে আজিৰ দিনত গোটেই বিটিসি অঞ্চলৰ 5খন জিলাত টোটেল 4 লাখতকৈ বেছি আমাৰ অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যেটো উদ্বোধনী সেইটো আজিৰ পৰা যেটো আৰম্ভণি হ'ব এই সুযোগটো দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ যাচিছোঁ যে এই বেনিফিচিয়াৰী এই অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো, কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয়। অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে। আপোনালোকে ভাবিব নালাগে যে বিটিসি অঞ্চলত কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে এনেকুৱা নহয়। মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে আৰু যদি কোনোবা থাকি গৈছে সেইটোও আৰু আমাৰ ডিচি বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে। মুঠতে হয়তো কোনোবা এজন দুজন বা 3জন এনেকুৱা থাকি যাব পাৰে, সেইটো বাদ নপৰিব। আমি বিটিসি হিচাপে আমাৰ যিখিনি চৰকাৰ হিচাপে বিটিসি বাসী ৰাইজক যিখিনি গৰীব দুখীয়াসকলক হওক বা সেল্ফ হেল্প গ্ৰুপসকলক হওক বা সিনিয়ৰ চিটিজেনসকলক হওক বা আমাৰ বিকলাংগ বা হেণ্ডিকেপসকলক হওক যিখিনি আমি আঁচনি দিম বুলি আমি কথা দিছিলোঁ সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। আমি কথা দি আহিছোঁ যে কোকৰাঝাৰ টাউন নিচিনা বা ওদালগুৰি টাউন বা বৰমা টাউন বা মছলপুৰ বা কাজলগাঁও বা যিমান টাউন কমিটি আছে বা মিউনিচিপাল কমিটি আছে ইয়াৰ ভিতৰত যিখিনি আমাৰ ৰাইজ আছে বা আমাৰ ৰাইজসকল আছে ইহঁতৰ যিটো হাউচ টেক্স এইটো আগৰ চৰকাৰৰ দিনত অলপ বেছিকৈ দিয়া হাউচ টেক্সটো বেছিকৈ লোৱা হৈছে বুলি আমি শুনিছোঁ মানে লৈছে। তো আমি এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে সেইটো আমি আপোনালোকৰ যিটো হাউচ টেক্স সেইটো কমাই দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ কাউন্সিলত আলোচনা হৈছে বা ডিচিশ্যন লোৱা হৈছে। আমি এইবাৰ ৰাইজৰ কাৰণে যাতে ৰাইজে ভালকৈ মাটিও কিনাৰ ক্ষেত্ৰত যাতে হাৰাশাস্তি নহয় বা টাউনত থকা লোকসকলে যাতে টেক্সৰ কাৰণে হাৰাশাস্তি নহয় সেইবিলাক গোটেই চালিজাৰি চাই পেলাই আমি সেইখিনি টেক্সৰ ওপৰত আলোচনা অলৰেডি হৈছে। আমি কমাই দিম বুলি আমাৰ বিটিসিত ইতিমধ্যে ডিচিশ্যন লোৱা হৈছে।